हेलो फ्रेंड्स, আজি আমি বনাম চিকেন। তাৰ কাৰণে লৈ লৈছোঁ মই ইয়াত 1 কেজি চিকেন আৰু ইয়াত 3টা মিডিয়াম সাইজৰ পিঁয়াজ, এটা নেমু আৰু 2 কিলা তেজপাত আৰু ইয়াত লৈ লৈছোঁ মই নহৰু, ইলাচি, লং আৰু আদা আৰু ইয়াত লৈ লৈছোঁ এটা বিলাহী আৰু এতিয়া মই এইখিনি খুন্দি ল'ম আৰু এইখিনি কাটি ল'ম আৰু নেমুটো মই এইখিনি বইল কৰিম। চাই থাকক আপোনালোকে। আৰু ইয়াত কেৰাহীত পানী বইল হ'বলৈ দি দিছোঁ। ইয়াত মই চিকেনখিনি বইল কৰিম নেমু দি কেনে। আৰু ইয়াত পানীখিনি গৰম হৈ গ'ল। এতিয়া মই ইয়াত দি দিম নেমু চেপিম। মই ইয়াত এটা নেমু চেপি দিছোঁ পুৰা। আৰু এতিয়া মই ইয়াত দি দিম চিকেনখিনি। মই ইয়াত 1 কেজি চিকেন লৈছোঁ। তেতিয়ালৈকে মই ইয়াত পিঁয়াজ কাটি ল'ম। আৰু ইয়াত মই পিঁয়াজ কাটি ল'লোঁ, আদা নহৰু খুন্দি ল'লোঁ। এতিয়া চোৱা হৈ গ'ল এইখিনি। মই এতিয়া এইখিনি উলিয়াই ল'ম। আৰু এতিয়া আমি এইখিনি উলিয়াই ল'লোঁ ইয়াত। আৰু মই ইয়াত কেৰাহী পাতি দিলোঁ। আৰু এতিয়া আমি ইয়াত দি দিছোঁ তেল গৰম হোৱালৈকে। তাৰপিছত আমি ইয়াত দিম পিঁয়াজ। এতিয়া ইয়াত তেল গৰম হৈ গ'ল আৰু আমি ইয়াত দি দিম পিঁয়াজ আৰু তেজপাত। আমি ইয়াত এইখিনি ৰঙা হোৱালৈকে ভাজিম। আৰু এতিয়া ইয়াত পিঁয়াজ ৰঙা হৈ গ'ল। মই এতিয়া দি দিম ইয়াত চিকেনখিনি আমি ৰঙা হোৱালৈকে ফ্ৰাই কৰি ল'ম ইয়াত। আৰু আমি ইয়াত এতিয়া পুৰা চিকেনখিনি দি দিলোঁ। এতিয়া আমি ইয়াত ফ্ৰাই কৰিম এতিয়া দেখুৱাওক এইখিনি ৰঙা হৈ গ'ল। আৰু এতিয়া মই দি দিম বিলাহী। এটা বিলাহী কাটি ল'লোঁ মই। আৰু ইয়াত 1 চামুচ আদা নহৰু ইলাচি খুন্দি লৈছোঁ। আৰু 1 চামুচ জলকীয়া, আধা চামুচ হালধি পাউডাৰ আৰু ইয়াত দি দিম জিৰা ধনিয়া পাউডাৰ আৰু দি দিম নিমখ সোৱাদ অনুসৰি। আৰু আমি এইখিনি মিহলাই দিলোঁ। এতিয়া আমি ইয়াক 5 মিনিটৰ কাৰণে ঢাকি থ'লোঁ। আৰু এতিয়া 5 মিনিট হৈ গ'ল। এতিয়া চাওক। আৰু এইখিনিক মই 10 মিনিট এনেকুৱা ভাজি থাকিম। এতিয়া ভাজি অকণমান ঢাকি কিনে ভাজিম। আৰু এতিয়া চাওক। এতিয়া মই ইয়াত কি কৰিম, আধা গিলাচ পানী দি দিম ভালকৈ সিজিবলৈ কাৰণে। তাৰপিছত চাই থাকক, ভাল ধৰণে উতলিব, সিজিব। আৰু এতিয়া এইখিনি উতলি আছে। আমি আৰু অকণমান শুকুৱালৈকে এইখিনি শুকুৱাই ল'ম ভালকৈ। আৰু এইখিনি চাওক চিকেন। আৰু আপোনালোকে যদি এনেকুৱা খাই পোৱা নাই তেতিয়াহ'লে খাই চাব। আৰু মোৰ ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্টত ক'ব আৰু লাইক কৰিব। লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব। আৰু যদি প্ৰথমবাৰ চাইছে মোৰ ভিডিঅ'ত তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব।